4 তাৰিখে আমি ধিং সমষ্টিত আন এটা বিশাল যোগদান কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। ঠিক তেনেকৈ আমাৰ ৰূপহী আৰু চামগুৰি তেনেকুৱা 2টা সমষ্টিতো আমি এনেকুৱা যোগদান কাৰ্যসূচী আৰু অধিকাধিক বিভিন্ন দলৰ কাৰ্যকৰ্তাৰ আমি কিদৰে আমাৰ দলত আনিব পাৰোঁ, ইয়াৰ লগতে 8টা সমষ্টিতে আমি কাৰ্যকৰ্তাৰ সন্মিলন একোখন আমি আয়োজন কৰিম। বুথ সভাপতিৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ প্ৰমুখ কাৰ্যকৰ্তাসকলৰ একোখন সন্মিলন আমি অতি শীঘ্ৰে 16 জুলাইৰ আগতে আমি সমাপ্ত কৰিম। চামগুৰি বাই ইলেকশ্যনৰ ফৰ্মুলাই আমি দেখিবলৈ পাম নেকি ইয়াত নগাঁও? চাওঁ, এতিয়া কথাটো হ'ল কি, ৰাইজ ভাৰতীয় জনতা পাৰ্টি NDAৰ পক্ষত আছে। ৰাইজে গোটেই কথাখিনি বুজি পাইছে যে উন্নয়নৰ পক্ষত থাকিব লগা হ'লে নিশ্চিতভাৱে যি আমাৰ চৰকাৰ আছে কেন্দ্ৰ ৰাজ্যত, এই চৰকাৰৰ যদি সাংসদজন জিকে নিশ্চিতভাৱে ৰাইজেও তেওঁলোকৰ আশা আকাংক্ষা বহুত থাকে, সেইবিলাকো কম বেছি পৰিমাণে পূৰণ হ'ব বুলি ভাবে।